ब्रेभ' सल्जार कामान्डार डक्टर कालिदास बैद्यनि 13थि थैनाय सान फालिदों। हादोरनि गुबुन गुबुन जायगाफोरजों लोगोसे कार्बि आंलं जिल्ला सिंनि साहा बरबिल रेंग' जारनियाव थानाय काली मन्दिरनि नब्लाङाव थांनाय 25 डिसेम्बर समबारखालि बेंगल आर्मि चिफ डक्टर कालिदास बैद्यनि 13थि थैनाय सान फालिदों। हाबाफारि बायदियै फुंबिलि समाव माहारियारि फिरफिलाखौ दा लेन्ड अफ बेंगलनि बिथोनगिरि नारायण दासआ बिरहोनानै जागायो। बे हाबाफारियाव दा लेन्ड अफ बेंगलनि लेङाइ आफादगिरि गुनाधार दासजों लोगोसे आफादनि गोबां गोजौ थाखोनि दैदेनगिरिफोर आरो आसामनि दाब दाब जायगानि दैदेनगिरि मावथिफोरा बाहागो लादोंमोन। मख'जाथावदि थांनाय समबाराव जालांनाय हाबाफारियाव रुंसारि बेंगल कामान्डार कालिदास बैद्यनि जिउनि जारिमिननि सोमोन्दै गुवारै सावरायनाय जायो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानाय दा लेन्ड अफ बेंगलनि दैदेनगिरि सोद्रोमाफोरा खौरां बिजोङाव ओरैबायदि बुङो। এখন ভাৰতখন দ্বিখণ্ডিত কৰিম বুলি বংগসেনা আমি আৱিষ্কাৰ হৈছোঁ বুলি এনেকুৱা বদনাম ওলাইছে। গতিকে সেইটো আমাৰ একো নহয়। অসমত আমাৰ একো দাবী নাই, অল ভাৰততে আমাৰ বংগসেনাৰ একো দাবী নাই। আমাৰ একমাত্ৰ বাংলাদেশৰ ছখন ডিষ্ট্ৰিক্ট আমাৰ দাবী, কাৰণ আমাৰ হিন্দু ৰাষ্ট্ৰ হৈ বুলি লাগে, সেইটো আমাৰ প্ৰাপ্য অধিকাৰ আছে, সেইটোতে আমি দাবী কৰি আছোঁ। গতিকে আমাৰ এই অসমত বা ভাৰতৰ ভিতৰত আমাৰ একো দাবী নাই, আমি একো নোখোজোঁ। আমার য'ত বাংলাদেশৰ ছখন ডিষ্ট্ৰিক্ট পাবলগীয়া আছে সেইখন আমি পালেই আমি ইয়াতে আমাৰ মনোনীত বুলি হ'ব বুলি আমি বক্তব্য কৰোঁ। এই বাংলাদেশৰ যিখন ইংৰাজী 25 ডিচেম্বৰ 2023 চন, এই তাৰিখত আমাৰ প্ৰাক্তন সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্য এহলোক এৰি পৰলোকলৈ গমন কৰিছিল। সেই মৰ্মে আজি উত্তৰ বৰবিল 2 নম্বৰ ৰেং ঝাৰণী শ্মশান কালীবাৰী প্ৰাংগণত আমি এই আমাৰ 13তম শোক দিৱস আমি পালন কৰিছোঁ। আমি বিগত বছৰো পালন কৰোঁ, আজি এইটো পালন কৰি আমি 13 বছৰলৈকে পালন কৰি আহিছোঁ। অকল আমাৰ অসমত নহয়, আজি এই উদযাপনটো গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যতো হৈ আছে। সকলো বংগসেনাই ইয়াত অংশগ্ৰহণ কৰিছে তথা আমাৰ এই অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা বংগসেনা আৰু সেনানীগণ অংশগ্ৰহণ কৰিছে। ধন্যবাদ। আজি 13তম পালন কৰিছে। আপোনালোকে ক'ত পালন কৰিছে? জাগাডোখৰ নাম উত্তৰ বৰবিল 2 নম্বৰ ৰেং ঝাৰণী শ্মশান কালীবাৰী প্ৰাংগণ। এই যে আপোনালোকে বংগসেনা যিগৰাকী বংগসেনাধ্যক্ষ আছিলে ডক্টৰ কালিদাস বৈদ্য, তেখেতৰ আজি 13তম মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। ইয়াত কোন কিমান ঠাইৰ পৰা কিমান মানুহ আহিছে আপোনালোকৰ বংগসেনাৰ? ইয়াত অসমৰ কাকি, লংকা, জেংখা, বৈতালাংচু, ডিফু, লামডিং, ৰাজাগাঁও এইখিনি ঠাইৰ পৰা আমাৰ বংগসেনা আৰু সেনানীগণ ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকৰ লক্ষ্য উদ্দেশ্যবোৰ কেনেকুৱা? চব আমাৰ লক্ষ্য উদ্দেশ্যবোৰ আমাৰ একেটাই, বাংলাদেশৰ 6খন জিলালৈহে আমাৰ স্বাধীন বংগভূমিৰ আন্দোলন। এই বংগভূমি একমাত্ৰ পূৰ্ব পাকিস্তানৰ পৰা নিপীড়িত আৰু নিৰ্যাতিত হৈ অহা হিন্দু উদ্বাস্তু সমাজৰ কল্যাণৰ কাৰণে, এখেতৰ মানৱ অধিকাৰৰ কাৰণে স্বাধীন বংগভূমি। তাতে বাংলাদেশৰ 6খন ডিষ্ট্ৰিক্ট ক্ৰমে যশোৰ, খুলনা, বৰিশাল, পটুৱাখালী, ফৰিদপুৰ, কুষ্টিয়া, এই 6খন জিলালৈহে আমাৰ স্বাধীন বংগভূমিৰ দাবী। বিগত 1982 চনত ৰাষ্ট্ৰপতি প্ৰাক্তন সামন্ত লগতে প্ৰাক্তন সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্যই ঘোষণা কৰিছিল। এই মৰ্মে আমি বিগত বছৰো আমি কাম এনেকেই কৰি আহিছোঁ, অনুষ্ঠান পাতি আহিছোঁ, মেল মিটিং কৰোঁ। এইটোৱেই আমাৰ এজেণ্ডা। মাজতে আমাৰ পেপাৰ পত্ৰিকাতে মোবাইলতে দিয়া আছিলে যে আমি এই অসমখন ভাৰতখন দ্বিখণ্ডিত কৰিম বুলি বংগসেনা আমি আৱিষ্কাৰ হৈছোঁ বুলি এনেকুৱা বদনাম ওলাইছে। গতিকে সেইটো আমাৰ একো নহয়। অসমত আমাৰ একো দাবী নাই, অল ভাৰততে আমাৰ বংগসেনাৰ একো দাবী নাই। আমাৰ একমাত্ৰ বাংলাদেশৰ 6খন ডিষ্ট্ৰিক্ট আমাৰ দাবী, কাৰণ আমাৰ হিন্দু ৰাষ্ট্ৰ হৈ বুলি লাগে, সেইটো আমাৰ প্ৰাপ্য অধিকাৰ আছে, সেইটোতে আমি দাবী কৰি আছোঁ। গতিকে আমাৰ এই অসমত
বা ভাৰতৰ ভিতৰত আমাৰ একো দাবী নাই, আমি একো নোখোজোঁ। আমাৰ য'ত বাংলাদেশত 6খন ডিষ্ট্ৰিক্ট পাবলগীয়া আছে সেইখন আমি পালেই আমি ইয়াতে আমাৰ মনোনীত বুলি হ'ব বুলি আমি বক্তব্য কৰোঁ। এই বাংলাদেশৰ যিকেইখন বঙ্গৰ সেনাধ্যক্ষ শ্ৰী ডাক্তাৰ কালিদাস বৈদ্যৰ 13তম মৃত্যুবাৰ্ষিকী উপলক্ষে আমি আমাৰ ইয়াত অনুষ্ঠান পাতিছোঁ। আমাৰ বংগ সেনাবিলাক একগোট হৈ এই অনুষ্ঠানৰ সফল কৰিবলৈ চবে যোগদান কৰিছে। আমাৰ আজি এই 13তম মৃত্যুবাৰ্ষিকী উপলক্ষে আমি তেওঁৰ মৃত্যুৰ কাৰণে আমি শোক দিৱসো কৰিলোঁ। তাৰপিছতে আমি আৰু আগন্তুক দিনে যেনিবা আমি জোৰদাৰ কৰি আমি বংগভূমিৰ আন্দোলন চলাই যাব পাৰোঁ, তেওঁৰ ওচৰত আমি আশীৰ্বাদ মাগিলোঁ। আৰু আগন্তুক দিনত আমি যাতে আমাৰ বংগ সেনাবিলাকে আৰু জোৰদাৰ কৰি থাকে তাৰ বাবে আমি অনুৰোধ জনালোঁ সকলো বংগ সেনা বাহিনীক। বাংলাদেশত বৰিশাল, খুলনা, যশোৰ, ফৰিদপুৰ, কুষ্টিয়া, পটুৱাখালী এই 6খন ডিষ্ট্ৰিক্টৰ আমি 6খন ডিষ্ট্ৰিক্ট মানে যেতিয়া বাংলাদেশখন স্বাধীন হোৱা টাইমতে বাংলাদেশত 18খন ডিষ্ট্ৰিক্ট আছিল। মুছলমান আছিলে 5 কোটি, হিন্দু আছিলে 2.5 কোটি, 7.5 কোটিয়ে বাংলাদেশখন স্বাধীন হৈছে। তাৰ পৰিপ্ৰেক্ষিতে আমাৰ হিন্দু মানুহ অত্যাচাৰ পাই পেলাই থাকিব পৰা নাই, বহুত অত্যাচাৰ হৈ পেলাই বিভিন্ন প্ৰান্তত আহি পেলাই জীৱন বচাবৰ কাৰণে আহি আছে। গতিকে ইয়াতে আহি পেলাই আমাৰ এতিয়া সিহঁতে 5 কোটি, আমি হৈছে 2.5 কোটি হিন্দু। গতিকে আপোনাৰ 18খন ডিষ্ট্ৰিক্ট 3ৰ 1 ভাগত আমাৰ 6খন ডিষ্ট্ৰিক্ট পৰে। সেই 6খন ডিষ্ট্ৰিক্টৰ নাম আমি ক'লোঁ ইতিপূৰ্বে। গতিকে এই 6খন ডিষ্ট্ৰিক্ট আমাৰ হিন্দু ৰাজ্য বুলি, আমাৰ হিন্দু ৰাষ্ট্ৰ বুলি আমাৰ লাগে, আমাৰ বংগ সেনাৰ এয়ে দাবী। এতিয়া আপোনালোকে ভাৰত চৰকাৰক আপোনালোকে কি দাবী জনাব বিচাৰে? ভাৰত চৰকাৰক আমি জনাই আছোঁ যে চৰকাৰ যিটো চৰকাৰৰ ৰাজ্যত আমি আছোঁ সেইটো আমাৰ দেউতা, আমাৰ মাতৃ, তেখেতৰ ওচৰত আমি বিচাৰ প্ৰাপ্তি হৈছোঁ যে আপোনালোকে এই বিচাৰখন কৰি পেলাই সেয়া আমি ৰাজ্য পাবলৈ অধিকাৰ হয় নে নহয় আপোনালোকে বিচাৰ কৰি চাই পেলাই আমাৰ প্ৰাপ্যধনটো যাতে চৰকাৰে ওচৰত আমাৰ এইটো মিনতি যাতে আমাক উলিয়াই দিয়ে। অনাগত দিনত যদিহে ভাৰত চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ দাবীসমূহ যদি পূৰণ কৰিবলৈ সমৰ্থ নহয়, আপোনালোকৰ কাৰ্যসূচী কি হ'ব? আমাৰ কাৰ্যসূচী এনেকুৱাই চলাই থাকিম আমি নোপোৱালৈকে। আমিতো একো কৰিবলৈ ক্ষমতা নাই। এতিয়া আপোনালোকৰ পন্থাটো সশস্ত্ৰ পন্থা নে কেনেকুৱা? আপোনালোকৰ পন্থাটো সশস্ত্ৰপন্থী নেকি? আমি নিৰস্ত্ৰপন্থী, আমাৰ কোনো অস্ত্ৰধাৰী নহয়। আমি বিনা অস্ত্ৰত, আমি আইনৰ অস্ত্ৰ লৈ পেলাইহে লৈ চৰকাৰৰ ওচৰত আমি আইনৰ লগতে গৈ আছোঁ। চৰকাৰ কি কানুনত আমাক লৈ যায়, কি উদ্দেশ্য, আমি বিচাৰ চৰকাৰৰ ওচৰত জনাই আছোঁ। সেই বিচাৰটো কৰি পেলাই চৰকাৰে কি ৰাস্তা দিয়ে আমাক, আমি সেই চৰকাৰ ফালে আমি চাই আছোঁ। গতিকে আমাৰ নিৰস্ত্ৰ, আমাৰ কোনো অস্ত্ৰ নাই, আমি আইনৰ অস্ত্ৰহে, আমি আইনৰ লগতেহে আমি চলোঁ। তাৰমানে আপোনালোকে ভাৰতৰ গণতন্ত্ৰত আপোনালোকে বিশ্বাস কৰে? বিশ্বাস কৰোঁ। আমি ভাৰতৰ গণতন্ত্ৰত বিশ্বাস কৰি আমি ভাৰততে আছোঁ। গতিকে ভাৰতত থাকিলে কি হ'ব, আমাৰ যিটো প্ৰাপ্য মৌলিক অধিকাৰ আমি সেইটোতো খুজিবই লাগিব, নুখুজিলে আমাক কোনে দিব? গতিকে সেয়া আমি বংগ সেনা এইটোৱে আমাৰ দাবী যে সেই বাংলাদেশত 6খন ডিষ্ট্ৰিক্ট আমি পাব লাগে। আমি এনেকুৱা বহুত দুৰ্ভাগ্য ভোগত আমি ভুগি পেলাই আহি আছোঁ। আমি বিভিন্ন প্ৰান্তত আছোঁ। এতিয়া আমি বেলেগৰ ৰাজ্যতে আছোঁ, বেলেগে আমাক স্থান দি পেলাই পুহি আছে, এয়া আমাক ধন্যবাদ। আপোনালোকে আগন্তুক দিনত গণতান্ত্ৰিকভাৱে হয় আন্দোলন চলাই যাব? আন্দোলন চলাই যাম, এইটোৱে আমাৰ উদ্দেশ্য।